ওম সাইনাথায় নমঃ। অধ্যায় 6। শ্ৰদ্ধা নিবেদন। গুৰুৰ হাতৰ পৰশৰ মহিমা। ৰামনৱমী উৎসৱ, ইয়াৰ আৰম্ভণি তথা উৰ্ষ আৰু ৰামনৱমী উৎসৱৰ সমন্বয়। বিৱৰ্তন। জৰাজীৰ্ণ মছজিদ গৃহৰ মেৰামতি। গুৰুৰ কৰকমলৰ পৰশৰ মহিমা। সৎগুৰু যেতিয়া আমাৰ জীৱনতলীৰ গুৰিয়াল হয়, তেতিয়া তেওঁ নিৰ্বিঘ্নে আৰু অনায়াসে আমাক সংসাৰ সাগৰ পাৰ কৰাই লৈ যায়। সৎগুৰুৰ নাম ল'লেই সাই বাবাৰ কথা মনলৈ আহে। তেওঁ আহি যেন মোৰ সন্মুখত থিয় হৈ মোৰ কপালত উদি অৰ্থাৎ ভস্ম বা ছাই ছটিয়াই দিছে আৰু মোৰ মূৰত হাত থৈ যেন আশীৰ্বাদ দি আছে। এনে হিয়া ভৰা অফুৰন্ত আনন্দই মোৰ দুচকুত আনন্দাশ্ৰুৰ প্লাৱন আনে। গুৰুৰ কৰকমলৰ পৰশ আৰু ইয়াৰ মহিমা সঁচাকৈয়ে অপূৰ্ব। কামনা বাসনাৰে পৰিপূৰ্ণ আমাৰ সূক্ষ্ম শৰীৰটোক প্ৰচণ্ড অগ্নিপিণ্ডইও দাহ কৰিব নোৱাৰে। গুৰুৰ হাতৰ পৰশ এবাৰ পালেই কিন্তু আমাৰ এই সূক্ষ্ম শৰীৰটোত নিমিষতে সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় আৰু পূৰ্বৰ বহু জনমৰ পৰা পুঞ্জীভূত অনেক পাপ পলকতে নাইকিয়া হৈ যায়। যিসকল লোকৰ ঈশ্বৰৰ মহিমা শুনাত বা ধৰ্মীয় আলোচনা আদি শুনাত ৰুচি নাই, গুৰুৰ পৰশ পালে তেওঁলোকৰ অশান্ত মনবোৰ নিমিষতে শান্ত আৰু স্থিৰ হৈ পৰে। সাই বাবাৰ মোহনীয় ৰূপ দৰ্শন কৰাৰ লগে লগে আনন্দত আমাৰ মাত থোকাথুকি হৈ পৰে। দুচকুৰে আনন্দৰ অশ্ৰুধাৰা ববলৈ ধৰে আৰু আৱেগত হিয়া উপচি পৰে। তেতিয়া আমাৰ অন্তৰত সৌহাম ময়েই তেওঁ অৰ্থাৎ পৰমেশ্বৰ মোতেই বিদ্যমান ভাৱ জাগ্ৰত হয় আৰু আত্ম অনুভূতিৰ আভাস আমি পাবলৈ ধৰোঁ। মই আৰু তুমি এই দ্বৈত ভেদ ভাৱবোৰ অৱসান ঘটাই তেওঁৰ দৰ্শনে আমাক পৰমাত্মাত বিলীন কৰি দিয়ে। যেতিয়া মই কোনো ধৰ্মগ্ৰন্থ পাঠ কৰোঁ, তেতিয়া সৎগুৰু সাই বাবাৰ কথা প্ৰায়ে মনত পৰে। ৰাম বা কৃষ্ণৰ ৰূপ ধাৰণ কৰি সন্মুখত থিয় হৈ তেওঁ নিজেই তেওঁৰ জীৱন কাহিনী ক'বলৈ ধৰে। উদাহৰণস্বৰূপে মই যেতিয়া ভাগৱত পাঠ শুনো, তেতিয়া শ্ৰীকৃষ্ণৰ স্বৰূপ ধাৰণ কৰি ভক্তসকলৰ কল্যাণাৰ্থে বাবাই নিজেই যেন ভাগৱত বা উদ্ধৱ গীতা পাঠ কৰি আছে, মোৰ এনে ভাৱ হয়। মই নিজেই বাবাৰ মহিমা আৰু লীলাৰ বিষয়ে কাৰোবাক কিবা বুজাব খুজিলে বা লিখিব খুজিলে এটা শব্দ বা বাক্যও মোৰ পৰা ভালদৰে নোলায়। কিন্তু যেতিয়া বাবাই স্ব ইচ্ছাই মোৰ হতুৱাই কিবা লিখাবলৈ বিচাৰে, তেতিয়া অন্তহীনভাৱে মোৰ লিখনিৰ প্ৰবাহ ববলৈ ধৰে। কোনো ভক্তৰ অন্তৰত যেতিয়া অহংকাৰ ভাৱৰ সৃষ্টি হয়, তেতিয়া বাবাই সেই ভক্তক তেওঁৰ অহংকাৰ দমন কৰিবলৈ শক্তি প্ৰদান কৰে আৰু আশীৰ্বাদ কৰে, যাতে তেওঁ অহংকাৰ শূন্য হৈ নিজৰ লক্ষ্য সাধনত উপনীত হ'ব পাৰে আৰু অক্ষয় সুখ লাভ কৰে। যি ভক্তই অনন্য শক্তিৰে বাবাৰ চৰণত শৰণাপন্ন হয়, সেই ভক্তৰ আৰু আন কোনো সাধনা কৰাৰ প্ৰয়োজন নাথাকে। ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ, মানৱ জীৱনৰ এই চাৰিওটা মূল লক্ষ্য তেওঁৰ অনায়াসে প্ৰাপ্ত হয়। ভগৱান প্ৰাপ্তিৰ বাবে চাৰিটা সুকীয়া মাৰ্গ বা পথ আছে। সেইকেইটা হ'ল কৰ্ম, জ্ঞান, যোগ আৰু ভক্তি। ইয়াৰ ভিতৰত ভক্তি মাৰ্গ হ'ল আটাইতকৈ কষ্টপূৰ্ণ, দুৰ্গম আৰু বিপদসংকুল। কিন্তু যিয়ে সৎগুৰুৰ ওপৰত বিশ্বাস ৰাখি তেওঁকে সাৰথি কৰি পোনপটীয়াভাৱে এই পথেৰে অগ্ৰসৰ হয়, সকলো বিপদ আপদ অতিক্ৰম কৰি তেওঁ নিজ লক্ষ্যত উপনীত হয়গৈ, অৰ্থাৎ তেওঁৰ ভগৱত প্ৰাপ্তি হয়। সাই বাবাই দৃঢ়তাৰে এই কথা কৈ গৈছে। স্বয়ং ব্ৰহ্ম, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টিকাৰী, তেওঁৰ মায়া শক্তি আৰু ইয়াৰে ফলশ্ৰুতিত উৎপত্তি হোৱা জগত, এই তিনিটাৰ মাজত প্ৰকৃততে কোনো পাৰ্থক্য নাই। সেইদৰে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি ৰক্ষা আৰু সৃষ্টিৰ লয়, এই তিনি শক্তিৰ মাজত দেখাত পাৰ্থক্য থাকিলেও মূলত কিন্তু এই তিনিওটা তত্ত্বও একেটাই। এই আধ্যাত্মিক তত্ত্ব বৰ্ণনা কৰি উঠি গ্ৰন্থকাৰে সাই বাবাই ভক্তসকলৰ কল্যাণাৰ্থে দি থৈ যোৱা আশ্বাসবাণী তলত দিয়া ধৰণে বৰ্ণনা কৰিছে। অন্ন বস্ত্ৰৰ বাবে মোৰ ভক্তসকলৰ ঘৰত কেতিয়াও কোনো ধৰণৰ অভাৱ নহ'ব। যিসকল ভক্তই একান্ত মনে সৰ্বান্তকৰণেৰে মোতে শৰণাপন্ন হৈ ভক্তিভাৱে মোৰ পূজা অৰ্চনা কৰে, সেই ভক্তৰ বাবে মই সদায় দায়বদ্ধ
আৰু তেওঁলোকৰ সকলো অভাৱ অভিযোগ মই দূৰ কৰোঁ। গীতাত ভগৱান শ্ৰীকৃষ্ণয়ো একে কথাই কৈছে। সেইকাৰণে নিজৰ অন্ন বস্ত্ৰৰ চিন্তাত বেছিকৈ মূৰ নঘমাবা। যদি তোমাক কিবা লাগে তেন্তে ভগৱানৰ পৰা মাগা। পাৰ্থিৱ যশ সন্মান আদিৰ কামনা পৰিহাৰ কৰি ভগৱানৰ অনুগ্ৰহ তথা অভয়দান লাভ কৰা আৰু তাৰ দ্বাৰাই ভগৱানৰ দৰবাৰত নিজক সন্মানিত কৰা। ইষ্টদেৱতাক নিজৰ অন্তৰত দৃঢ়ভাৱে ধৰি ৰাখিবা। মন আৰু আন আটাইবোৰ ইন্দ্ৰিয়ক সকলো সময়তে ঈশ্বৰৰ চিন্তাত প্ৰবৃত্ত কৰি ৰাখিবা। আন কোনো বস্তুৰ প্ৰতি আকৃষ্ট নহৈ মনেৰে সদায় মোক স্মৰণ কৰি থাকিবা, যাতে মনটো নিজৰ শৰীৰ বা ঘৰ, সংসাৰ আৰু ঐশ্বৰ্যৰ প্ৰতি প্ৰবৃত্ত নহয়। তেতিয়াহে মনটো স্থিৰ, শান্ত আৰু নিৰ্ভয় হ'ব। এই অৱস্থা প্ৰাপ্ত হ'লে জানিবা যে তোমাৰ মনটো সুসংগত হৈছে। মনৰ চঞ্চলতা দূৰ নহ'লে ঈশ্বৰত একাগ্ৰচিত্ত হৈছে বুলি ক'ব নোৱাৰিবা। বাবাৰ উপৰি উক্ত উদ্বৃত্তি দি উঠি গ্ৰন্থকাৰে শিৰডীত ৰামনৱমী উৎসৱ উদযাপনৰ বৰ্ণনা কৰিছে। শিৰডীত পালন কৰা উৎসৱসমূহৰ ভিতৰত ৰামনৱমী উৎসৱটো আটাইতকৈ বেছি ধুমধাম আৰু জাকজমকতাৰে উদযাপিত হৈছিল। ইয়াৰ পূৰ্ণ বিৱৰণ চাইলীলা আলোচনীৰ 1925 চনৰ 197 পৃষ্ঠাত প্ৰকাশিত হৈছিল। তাৰে এটি সংক্ষিপ্ত বৰ্ণনা তলত দিয়া হ'ল। প্ৰাৰম্ভ। কোপাৰগাঁৱত শ্ৰী গোপাল ৰাও দণ্ড নামেৰে এজন ইন্সপেক্টৰ আছিল। তেওঁ বাবাৰ এজন পৰম ভক্ত আছিল। 3গৰাকী পত্নী আছিল যদিও তেওঁৰ কোনো সন্তান নাছিল। শ্ৰী সাই বাবাৰ কৃপাত তেওঁৰ এটি পুত্ৰ সন্তান জন্ম হয়। এই আনন্দ উপলক্ষে 1897 চনত তেওঁ শিৰডীৰ এখন মেলা বা উৰ্ষ উৎসৱ পাতিবলৈ মনস্থ কৰে। তেওঁ নিজৰ এই মনোবাঞ্ছা তাতিয়া পাটিল, দাদা কোটে পাটিল আৰু মাধৱ ৰাও দেশপাণ্ডে অৰ্থাৎ শ্যামাকে আদি কৰি শিৰডীৰ আন ভক্তসকলৰ বিবেচনাৰ বাবে ব্যক্ত কৰে। তেওঁৰ এই প্ৰস্তাৱ সকলোৱে সাদৰেৰে গ্ৰহণ কৰে। শীঘ্ৰেই বাবাৰ অনুমোদন আৰু আশীৰ্বাদো লাভ কৰে। উৰ্ষ উৎসৱ উদযাপনৰ অনুমতি বিচাৰি জিলাধিপতিৰ ওচৰত আবেদন পত্ৰ দাখিল কৰা হ'ল। পিছে গাঁৱৰ কুলকাৰ্ণী অৰ্থাৎ পাটোৱাৰীয়ে আপত্তি দৰ্শোৱাত জিলাধিপতিয়ে প্ৰয়োজনীয় অনুমতি প্ৰদান নকৰিলে। বাবাই যিহেতু এই প্ৰস্তাৱত ইতিমধ্যে অনুমোদন জনাইছিল, সেইকাৰণে ভক্তসকলে উপায়ুক্তৰ অনুমতি বিচাৰি পুনৰ চেষ্টা কৰাত সফল হয়। তাৰ পিছত বাবাৰ পৰা অনুমতি লৈ ৰামনৱমী তিথিৰ দিনাই উৰ্ষ উৎসৱ উদযাপন কৰিবলৈ সিদ্ধান্ত লোৱা হ'ল। এই দুয়োটা উৎসৱ একেদিনাই উদযাপন কৰাৰ অন্তৰালত বাবাৰ নিহিত উদ্দেশ্য আছিল হিন্দু আৰু মুছলমান সম্প্ৰদায় দুটাৰ মাজত সমন্বয় আৰু সম্প্ৰীতি স্থাপন কৰা। পৰৱৰ্তী সময়ৰ ঘটনাক্ৰমৰ পৰা বাবাৰ এই লক্ষ্যত সম্পূৰ্ণ সফল হৈছিল বুলি স্পষ্টভাৱে প্ৰমাণিত হয়। উপায়ুক্তৰ অনুমতি পোৱা গ'ল যদিও উৎসৱ উদযাপনৰ ক্ষেত্ৰত আন এটি আহুকালে আহি দেখা দিলে। সেইটো হ'ল পানীৰ অভাৱ। সেই সময়ত শিৰডী আছিল এখন সৰু গাঁও। তাত পানীৰ অভাৱ এটা বহুদিনীয়া সমস্যা আছিল। গাঁওখনত কুঁৱাও আছিল মাত্ৰ 2টা। তাৰে এটাত প্ৰায়ে পানী নাথাকিছিল আৰু আনটো কুঁৱাৰ পানী আছিল খাৰুৱা। ফুল ছটিয়াই দি বাবাই খাৰুৱা কুঁৱাটোৰ পানী সুস্বাদু কৰি তুলিছিল। পিছে কেৱল মাথো এটা কুঁৱাৰ পানী সমগ্ৰ গাঁওবাসীৰ বাবে পৰ্যাপ্ত নাছিল। গাঁৱত পানীৰ নাটনি সদায় আছিল। সেইকাৰণে তাতিয়া পাটিলে বাহিৰৰ পৰা ব্যৱহাৰৰ উপযোগী পানী অনাৰ ব্যৱস্থা কৰে। মেলাৰ বাবে কাঠ আৰু বাঁহেৰে অস্থায়ী দোকান গৃহ নিৰ্মাণ কৰি উলিওৱা হয়। দৰ্শকৰ মনোৰঞ্জনৰ বাবে মালযুঁজৰ ব্যৱস্থাও কৰা হয়। গোপালৰাও গণ্ডুৰ দামু আন্না কাছাৰ নামে এজন বন্ধু আছিল। তেওঁ আহমেদনগৰত বাস কৰিছিল। বহুদিন ধৰি সন্তানহীন হৈ থকা পিছত বাবাৰ অনুগ্ৰহত তেওঁ এটি পুত্ৰ সন্তান লাভ কৰিছিল। গোপালৰাও গণ্ডে তেওঁক শোভাযাত্ৰাত কঢ়িয়াই নিব পৰাকৈ এখন ধ্বজাৰ যোগান ধৰিবলৈ কয়। আন এখন ধ্বজা জাগিৰদাৰ শ্ৰী নানা চাহেব নিমনকাৰে যোগান ধৰে। গাঁৱৰ মাজেৰে শোভাযাত্ৰা উলিওৱাৰ সময়ত মহাসমাৰোহেৰে ধ্বজা দুখন কঢ়িয়াই নিয়া হৈছিল। শোভাযাত্ৰাৰ অন্তত পতাকা দুখন দ্বাৰকামাই মছজিদৰ দুয়ো কোণে পুতি লগাই দিয়া হৈছিল।
এই পৰম্পৰা আজিলৈকে চলি আহিছে। চন্দন শোভাযাত্ৰা। এই উৎসৱতেই চন্দন উৎসৱ নামেৰে প্ৰসিদ্ধ আন এটি উৎসৱৰো শুভাৰম্ভ কৰা হয়। ইয়াৰ গুৰি ধৰোঁতা আছিল কুৰহল নিবাসী শ্ৰী আমিৰ চক্কৰ দালাল নামৰ এজন মুছলমান ভক্ত। এই ধৰণৰ উৎসৱ সাধাৰণতে মুছলমান সিদ্ধপুৰুষ আৰু পীৰসকলৰ সন্মানাৰ্থে উদযাপন কৰা হয়। চন্দনৰ প্ৰলেপ আৰু ধূপ ধূনাৰে ভৰপূৰ ডাঙৰ থাল এখন লৈ ঢোল ডগৰ বজাই গাঁৱৰ মাজেৰে শোভাযাত্ৰা কৰি পুনৰ মছজিদলৈ ঘূৰি আহি শোভাযাত্ৰা সমাপ্ত কৰা হয়। থালৰ চন্দনখিনি মন্দিৰৰ বেৰত হাতেৰে লিপি দিয়া হয় আৰু ধূপবোৰ নিমগছডালৰ তলত থৈ দিয়া হয়। এই চন্দন সমাৰোহৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা প্ৰথম 3 বছৰমান শ্ৰী আমিৰ চক্কৰে কৰিছিল। তাৰপিছত এই দায়িত্বভাৰ তেওঁৰ ধৰ্মপত্নীয়ে বহন কৰিছিল। এইদৰে একেটা দিনতে একেলগে উলিওৱা হিন্দুসকলৰ ধ্বজা শোভাযাত্ৰা আৰু মুছলমানসকলৰ চন্দন শোভাযাত্ৰাৰ পৰম্পৰা আজিলৈকে নিৰ্বিবাদে চলি আহিছে। আয়োজন। ৰামনৱমীৰ দিনটো সাই বাবাৰ ভক্তসকলৰ বাবে অত্যন্ত পবিত্ৰ আৰু প্ৰিয়। এই উৎসৱৰ কাম কাজত ভাগ ল'বলৈ অনেক স্বেচ্ছাসেৱক হেঁপাহেৰে আগবাঢ়ি আহে। সকলোৱে মিলিজুলি উৎসৱৰ আয়োজনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। বাহিৰৰ সকলোবোৰ কাম কাজ চোৱা চিতাত দায়িত্ব লৈছিল তাতিয়া পাতেলে আৰু ভিতৰৰ কাম কাজবোৰ চম্ভালাৰ দায়িত্বত আছিল ৰাধা কৃষ্ণমাই নামেৰে এগৰাকী মহিলা। ৰাধা কৃষ্ণমাই বাবাৰ পৰম ভক্ত আছিল। এই উৎসৱ উপলক্ষে তেওঁৰ ঘৰত অনেক আলহীৰ সমাগম হৈছিল। আলহীসকলৰ সেৱা শুশ্ৰূষা আৰু আলপৈচান ধৰাৰ লগতে মেলাৰ বাবে প্ৰয়োজনীয় সকলোবোৰ দ্ৰব্য বস্তুৰ ব্যৱস্থা কৰাৰ দায়িত্বও তেওঁৰ ওপৰতে ন্যস্ত হৈছিল। এই মহিলা ভক্তগৰাকীয়ে স্বইচ্ছাই খুব আনন্দেৰে কৰা আন এটি কাম আছিল ধোৱা। এলান্ধু গুচাই মন্দিৰৰ বেৰবোৰ চূণ পানীৰে মুচি চাফ কৰা। সদায় ধূনি জ্বলি থকা বাবে মন্দিৰৰ বেৰবোৰ ধোৱা এলান্ধুৰে ক'লা হৈ পৰিছিল। নিশা বাবাই যেতিয়া চাৱৰিলৈ বিশ্ৰাম ল'বলৈ গৈছিল, সেই অৱসৰতে তেওঁ মন্দিৰ পৰিষ্কাৰ কৰা কামখিনি কৰি পেলাইছিল। বাবাৰ লামলাকটো আৰু ধুনিকে আদি কৰি সমস্ত বস্তু বাহিৰলৈ উলিয়াই লৈ তেওঁ মন্দিৰটো পৰিষ্কাৰ কৰিছিল আৰু মন্দিৰৰ চাফ চিকুণ কৰা কাম শেষ হ'লে সকলোবোৰ বস্তু আকৌ আগৰ দৰেই সজাই থৈছিল। বাবাৰ অত্যন্ত প্ৰিয় দৰিদ্ৰ ভোজন অনুষ্ঠানো এই উৎসৱৰ এক অবিচ্ছেদ্য অংগ আছিল। ইয়াৰ বাবে নানা প্ৰকাৰৰ মিঠাই প্ৰস্তুত কৰাৰ লগতে ৰাজহুৱা ভোজৰো আয়োজন কৰিবলগীয়া হৈছিল। ৰন্ধা বঢ়া এই সকলো কাম ৰাধা কৃষ্ণমাই ঘৰত কৰা হৈছিল। দৰিদ্ৰ ভোজনৰ বাবে বহুতো ধনী আৰু আধ্যাৱন্ত ভক্তই দান বৰঙণি আগবঢ়াইছিল। উৎসৱৰ ৰামনৱমীলৈ ৰূপান্তৰ আৰু দুয়োটা উৎসৱৰ সমন্বয়। ওপৰত উল্লেখ কৰি অহা কাৰ্যক্ৰমবোৰ ইংৰাজী 1911 চনলৈ একেধৰণে চলি আহিছিল। লাহে লাহে এই মেলাৰ গুৰুত্ব আৰু পৰিসৰো বৃদ্ধি পাই আহিছিল। 1911 চনত এই উৎসৱলৈ এক পৰিৱৰ্তন আহে। শ্ৰী সাই সন্দোনোপাসনা গ্ৰন্থৰ লিখক শ্ৰী কৃষ্ণৰাও যোগেশ্বৰ ভীষ্ম বাবাৰ ভক্ত আছিল। তেওঁ এবাৰ মেলাত যোগদান কৰিবলৈ আহি মেলাৰ আগদিনা অমৰাৱতীৰ দাদা চাহেব খাপাৰদেৰ সৈতে দীক্ষিতপাৰাত কটায়। যাত্ৰী নিবাসৰ বাৰাণ্ডাত দীঘল দি থকা অৱস্থাত শ্ৰী লক্ষণৰাও উৰ্ফে কাকা মহাজনী পূজাৰ সামগ্ৰী লৈ মছজিদৰ পিনে গৈ থকা তেওঁ দেখিবলৈ পায়। তেওঁলোক দুয়োৰে মাজত কথোপকথন আৰু ভাৱৰ আদান প্ৰদান হয়। তেতিয়া শ্ৰীকৃষ্ণৰাও যোগেশ্বৰ ভীষ্মৰ মনত ভাৱ এটি খেলালে যে শিৰডীৰ উৎসৱৰ দিনটো সদায় ৰামনৱমীৰ দিনা পৰে। ইয়াৰ নিশ্চয় কিবা নিগূঢ়াৰ্থ আছে। ৰামনৱমীৰ দিনটো হিন্দুসকলৰ বাবে অতি প্ৰিয়। এতেকে শ্ৰীৰামচন্দ্ৰৰ জন্ম দিৱস পালনৰ শুভাৰম্ভও যদি কৰা হয় তেন্তে ই অতি আনন্দৰ কথা নহ'ব জানো? এই প্ৰস্তাৱটো শুনি কাকা মহাজনীয়ে বৰ ভাল পালে আৰু লগে লগে তাত সমৰ্থন জনালে। এতিয়া প্ৰধান অসুবিধাটো হ'ল ৰামনৱমীৰ এই পবিত্ৰ দিনটোত ভগৱানৰ গুণানুকীৰ্তন গাবলৈ এজন হৰিদাস ক'ত পোৱা যায়? কৃষ্ণৰাও ভীষ্মই পিছে এই সমস্যাটো শীঘ্ৰে সমাধান কৰি দিয়ে।
তেওঁ জনালে যে তেওঁৰ দ্বাৰা ৰচিত ৰাম আখ্যান নামৰ গ্ৰন্থখনত ভগৱান শ্ৰীৰামচন্দ্ৰৰ জন্ম বৃত্তান্ত বৰ্ণনা কৰা হৈছে। গতিকে তেওঁ নিজেই স্বৰচিত ৰাম আখ্যান গাব। লগত কাকা মহাজনীয়ে হাৰমনিয়াম বজাব। ৰাধাকৃষ্ণ মায়ে প্ৰস্তুত কৰা চেনি মিশ্ৰিত আদাৰ গুৰি প্ৰসাদ হিচাপে ভক্তসকলৰ মাজত বিলোৱা হ'ব। এইদৰে আলোচনা কৰি উঠি তেওঁলোক দুয়ো বাবাৰ অনুমতি বিচাৰি শীঘ্ৰে মছজিদলৈ গ'ল। বাবা আছিল অন্তৰ্যামী। দীক্ষিত বাৰাত কি আলোচনা হৈছিল সেই বিষয়ে তেওঁ ইতিমধ্যে সকলো গম পাইছিল। তথাপি তেওঁ কাকা মহাজনীক সুধিলে, তাত তোমালোকে কি আলোচনা কৰি আছিলা? বাবাৰ এই আকস্মিক প্ৰশ্নত তেওঁ বিব্ৰত হৈ আৰু বাবাৰ প্ৰশ্নৰ উত্তৰ বুজি নাপাই তেওঁ মনে মনে থিয় হৈ ৰ'ল। তেতিয়া বাবাই ভীষ্মলৈ উদ্দেশ্যি প্ৰশ্ন কৰিলে, কি কথা লৈ তোমালোক মোৰ ওচৰলৈ আহিছা? তেতিয়া ভীষ্মই ৰামনৱমী উৎসৱ উদযাপনৰ বাবে তেওঁলোকে কৰা আলোচনাৰ বিষয়ে বাবাক অৱগত কৰে আৰু ৰামনৱমী উৎসৱ পালনৰ বাবে অনুমতি দিবলৈ বাবাক প্ৰাৰ্থনা কৰে। বাবায়ো আনন্দ মনেৰে তেওঁলোকক অনুমতি দিয়ে। এই বাতৰি পাই সকলোবোৰ ভক্তই হৰ্ষোল্লাস কৰি ৰামনৱমী উৎসৱ উদযাপনৰ আয়োজনত ব্যস্ত হৈ পৰিল। পিছদিনা বিভিন্ন আকৃতিৰ ৰং বিৰঙৰ পতাকাৰে মছজিদটো সজাই তোলা হ'ল। ৰাধাকৃষ্ণ মায়ে এখন দোলা আনি বাবা বহা ঠাইৰ সন্মুখত ৰাখিলে। লগে লগে উৎসৱ আৰম্ভ হ'ল। ভীষ্মই থিয় হৈ কীৰ্তন গাবলৈ আৰম্ভ কৰিলে আৰু মহাজনীয়ে তালে তালে হাৰমনিয়াম বজাবলৈ ধৰিলে। সেই সময়তে বাবাই মহাজনীক মাতি পঠিওৱাত তেওঁ শংকিত হৈ পৰিল। বাবাই ৰামনৱমী উৎসৱ এইদৰে পালন কৰিবলৈ বা দিয়ে নে নিদিয়ে, এই কথা ভাবি তেওঁ বাবাৰ ওচৰ চাপিবলৈ ইতস্তত কৰিছিল। পিছে তেওঁ যেতিয়া বাবাৰ ওচৰ চাপিল তেতিয়া বাবাই তেওঁক প্ৰশ্ন কৰিলে যে এইবিলাক কি হৈছে আৰু দোলাখন কিয় তেওঁৰ সন্মুখত ৰখা হৈছে? মহাজনীয়ে উত্তৰত ক'লে যে ৰামনৱমী উৎসৱ আৰম্ভ হৈছে আৰু সেইবাবেই দোলাখন তাত ৰখা হৈছে। বাবাই মছজিদৰ খলপৰ পৰা দুডাল মালা আনি এডাল কাকাজীৰ ডিঙিত পিন্ধাই দিয়ে আৰু আনডাল ভীষ্মৰ বাবে পঠিয়াই দিয়ে। ইতিমধ্যে কীৰ্তন আৰম্ভ হৈ গৈছিল। কীৰ্তন সমাপ্ত হোৱাত সকলোৱে উচ্চস্বৰে শ্ৰীৰাজা ৰাম জয়ধ্বনিৰে মছজিদৰ চৌহদ মুখৰিত কৰি তুলিলে। কীৰ্তন অনুষ্ঠিত হোৱা ঠাইখিনি ভক্তসকলে আবিৰ ছটিয়াই ৰাঙলী কৰি পেলালে। এইদৰে সকলোৱে হৰ্ষোল্লাসত মতলীয়া হৈ থকা অৱস্থাত হঠাৎ এটি গুজৰণি শুনা গ'ল। ভক্তসকলে আনন্দত আবিৰ বৃষ্টি কৰি থাকোঁতে আবিৰৰ গুৰি কিছুমান গৈ বাবাৰ চকুত পৰাত খঙত একো নাই হৈ বাবাই চিঞৰি চিঞৰি গালি পাৰিবলৈ ধৰিলে। বাবাৰ ৰুদ্ৰমূৰ্তি দেখি ভক্তসকল যেনি তেনি পলাবলৈ ধৰিলে। যিসকল অন্তৰংগ ভক্ত বাবাৰ স্বভাৱৰ সৈতে সুপৰিচিত আছিল তেওঁলোকে জানো বাবাৰ গালিগালাজ শুনি বেয়া পাব পাৰে? তেওঁলোকৰ বাবে বাবাৰ এই গালিগালাজ আছিল আশীৰ্বাদ স্বৰূপ। তেওঁলোকে ধৰি ল'লে যে আজি শ্ৰীৰামচন্দ্ৰৰ জন্মদিন, গতিকে ৰাৱণ আৰু অহংকাৰ তথা দুষ্ট প্ৰবৃত্তি ৰূপী ৰাক্ষসবোৰৰ সংহাৰৰ অৰ্থে বাবাই ৰুদ্ৰৰূপ ধাৰণ কৰাটোৱেই স্বাভাৱিক। তেওঁলোকে জানিছিল যে যেতিয়াই শিৰডিত এনেধৰণৰ কোনো নতুন কাৰ্যক্ৰম হাতত লোৱা হয় তেতিয়া বাবা এনেধৰণে কুপিত হৈ উঠে। সেয়েহে বাবাৰ খং উঠা দেখিলে তেওঁলোকে মনে মনে থাকে। ইফালে ৰাধাকৃষ্ণ মায়ো ভয়ত থৰকাচুটি হেৰুৱালে। খঙৰ কোবত বাবাই দোলাখন ভাঙি চুৰমাৰ কৰে বুলি ভয় খাই তেওঁ মহাজনীক দোলাখন বাবাৰ সন্মুখৰ পৰা আঁতৰাবলৈ ক'লে। বাবাই পিছে মহাজনীক দোলাখন গুচাবলৈ নিদিলে। কিছু সময়ৰ পিছত বাবাৰ খং উপশম হোৱাত তেওঁ শান্ত হ'ল আৰু ৰামনৱমীৰ মহাপূজা আৰু আৰতি সুচাৰুৰূপে সমাধা কৰা হয়। ইয়াৰ পিছত দোলাখন আঁতৰোৱাৰ বাবে মহাজনীয়ে বাবাৰ পৰা অনুমতি বিচাৰিলে। ৰামনৱমী উৎসৱ তেতিয়াও সম্পূৰ্ণ হোৱা নাই বুলি কৈ বাবাই তেওঁক দোলাখন উঠাই নিবলৈ নিদিলে। পিছদিনা গোপাল কলা উৎসৱ উদযাপন কৰাৰ পিছতহে দোলাখন আঁতৰাবলৈ বাবাই অনুমতি দিয়ে। গোপাল কলা উৎসৱত এটা মাটিৰ ঘটত দৈ আৰু চিৰা মিহলি কৰি ওপৰত আঁৰি দিয়া হয়।
কীৰ্তন শেষ হোৱাৰ পিছত মাটিৰ পাত্ৰ মানে ঘটটো ভাঙি দৈ মিহলি চিৰাখিনি প্ৰসাদ হিচাপে ভক্তসকলৰ মাজত বিলাই দিয়া হয়। শ্ৰীকৃষ্ণই গোৱালসকলৰ সৈতে কৰাৰ দৰে এই গোপাল কলা উৎসৱ পালন কৰা হয়। ৰামনৱমী উৎসৱ এইদৰে গোটেই দিনজুৰি চলিছিল। দিনৰ বেলা পতাকা শোভাযাত্ৰা আৰু ৰাত্ৰি চন্দন শোভাযাত্ৰা বৰ ধুমধামেৰে উলিওৱা হৈছিল। তেতিয়াৰ পৰাই উৎসৱটো ৰামনৱমী উৎসৱলৈ ৰূপান্তৰিত হয়। ইয়াৰ পৰৱৰ্তী বছৰ 1912 চনৰ পৰা ৰামনৱমী উৎসৱৰ কাৰ্যসূচীত আৰু কিছুমান অনুষ্ঠান সংযোজন কৰি ইয়াৰ কলেবৰ বৃদ্ধি কৰা হয়। শ্ৰীমতী কৃষ্ণমায়ে চ'ত মাহৰ প্ৰতি পদ তিথিৰ পৰা নাম সপ্তাহৰ আয়োজন কৰে। দিনে নিশাই 7 দিন অবিৰতভাৱে কৰা অখণ্ড নাম কীৰ্তনক নাম সপ্তাহ বুলি কোৱা হয়। সকলোবোৰ ভক্তই ইয়াত পাল পাতি ভাগ লয়। ৰাধা কৃষ্ণমায়ো ৰাতিপুৱাতে ইয়াৰ অংশগ্ৰহণ কৰিছিল। দেশৰ সকলো প্ৰান্ততে ৰামনৱমী উৎসৱ পালন কৰা হয়। সেইবাবে কীৰ্তন গোৱাৰ বাবে এজন হৰিদাস বিচাৰি পিছৰ বছৰটোত হাবাথুৰি খাব লগা হ'ল। পিছে সৌভাগ্যক্ৰমে উৎসৱ আৰম্ভ হোৱাৰ আগতেই সমস্যাটো সমাধান হৈ যায়। ৰামনৱমী উৎসৱলৈ 5-6 দিন থাকোঁতে এদিন হঠাৎ মহাজনীৰ বালাবুবা নামৰ লোক এজনৰ সৈতে সাক্ষাৎ হয়। আধুনিক তুকাৰাম বুলি বালাবুবা ডাঙৰীয়া ইতিমধ্যে প্ৰসিদ্ধ হৈ পৰিছিল। সেই বছৰ ৰামনৱমী উৎসৱত হৰিদাসৰ ভূমিকা পালন কৰাৰ দায়িত্ব তেওঁৰ ওপৰতে ন্যস্ত কৰা হয়। তাৰ পিছৰ বছৰত অৰ্থাৎ 1913 চনত সাতাৰা জিলাৰ বালাবুবা সাতাৰাকাৰ শ্ৰী হৰিদাস বৃহৎসিদ্ধই নিজৰ গাঁও কোৱেটত মহামাৰীয়ে দেখা দিয়া বাবে তাত তেওঁ হৰিদাসৰ ভূমিকা পালন কৰাৰ সুযোগ পোৱা নাছিল। সেইকাৰণে তেওঁ শিৰডিলৈ আহে। কাকা চাহেব দীক্ষিতে বাবাৰ অনুমতি লৈ সেই বছৰ তেওঁৰ দ্বাৰা কীৰ্তন গোৱাইছিল। তেওঁৰ কীৰ্তনত মুগ্ধ হৈ বাবাই তেওঁলৈ যথেষ্ট পুৰস্কাৰ আগবঢ়াইছিল। 1914 চনৰ পৰা হৰিদাসৰ দায়িত্ব দাসগণৰ ওপৰত নিগাজিকৈ অৰ্পণ কৰি বাবাই এই সমস্যাৰ এক স্থায়ী সমাধান কৰে। পৰৱৰ্তী বছৰবোৰত পণ্ডিত্যপূৰ্ণ নিপুণতাৰে দাসগণুৱে এই দায়িত্ব অতি সফলতাৰে পালন কৰে। 1912 চনৰ পৰা শিৰডিৰ ৰামনৱমী উৎসৱত যোগদান কৰা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। চ'ত মাহৰ শুক্লা অষ্টমী তিথিৰ পৰা আৰম্ভ কৰি দ্বাদশীলৈকে শিৰডি লোকে লোকাৰণ্য হৈ পৰিছিল। উৎসৱৰ কেইদিন দোকানৰ সংখ্যাও চকুত লগাকৈ বৃদ্ধি পাইছিল। নামজ্বলা মল্লযুদ্ধসকলে মল্লযুঁজো প্ৰদৰ্শন কৰিছিল। গৰীব দুখীয়াসকলৰ ভোজনৰ বাবে বিস্তৃত আয়োজন কৰা হৈছিল। ৰাধা কৃষ্ণমাইৰ কঠোৰ পৰিশ্ৰমৰ ফলত শিৰডি এটি সংস্থাৰ ৰূপ পায়। লগে লগে ধন সম্পত্তিও দিনক দিনে বৃদ্ধি পাবলৈ ধৰে। এটা সুন্দৰ ঘোঁৰাকে আদি কৰি ভক্তসকলে এখন পালকি মানে দোলা, ৰূপৰ এখন ৰথ তথা ভালেমান বাচন বৰ্তন আৰু দাপোন আদি বিভিন্ন সামগ্ৰী আৰু মূল্যৱান বস্তু উপহাৰ হিচাপে আগবঢ়াইছিল। উৎসৱৰ শোভাযাত্ৰাত যোগদানৰ বাবে হাতীবোৰ ব্যস্ততা কৰা হৈছিল। এইদৰে যদিও ধন সম্পত্তি আৰু উৎসৱৰ পয়োভৰ বৃদ্ধি হ'ল, বাবাৰ সহজ সৰল জীৱনত কিন্তু তাৰ কোনো প্ৰভাৱ পৰা নাছিল। এইবোৰ বিষয়ত বাবা সদায় নিৰ্লিপ্ত আছিল। তেওঁৰ বেশভূষা আগৰ দৰে সদায় সাধাৰণ হৈয়ে আছিল। উৎসৱৰ শোভাযাত্ৰাৰ বিষয়ে এটা মন কৰিবলগীয়া কথা আছিল যে ইয়াত যোগদান কৰোঁতে বা ইয়াৰ আয়োজন কৰাৰ সময়ত হিন্দু বা মুছলমান দুয়ো সম্প্ৰদায়ৰ লোকে সমান উদ্দীপনাৰে একেলগে অংশগ্ৰহণ কৰিছিল। সম্প্ৰীতিৰ এই পৰম্পৰা আজিলৈ চলি আহিছে। দুয়োটা সম্প্ৰদায়ৰ মাজত আজিলৈ কেতিয়াও কোনো ধৰণৰ মতভেদ বা বিবাদ হোৱা নাই। প্ৰথম অৱস্থাত যাত্ৰীৰ সংখ্যা 5,000ৰ পৰা 7,000 মানলৈ হৈছিল। পিছে কেতিয়াবা কেতিয়াবা যাত্ৰীৰ সংখ্যা 75,000লৈও বৃদ্ধি পাইছিল। তথাপি কিন্তু কাহানিও কোনো বেমাৰ আজাৰ বা সংঘৰ্ষ হোৱাৰ নাজিৰ নাই। মছজিদৰ মেৰামতি। যিদৰে উৰ্ষ বা মেলা অনুষ্ঠিত কৰাৰ ভাৱ প্ৰথমে শ্ৰী গোপাল গুণ্ডু ডাঙৰীয়াৰ মনলৈ আহিছিল, সেইদৰে জৰাজীৰ্ণ মছজিদ ঘৰটোৰ মেৰামতি কৰাৰ চিন্তাও প্ৰথমে তেওঁৰ মনতে উদয় হয়।
এই কামৰ বাবে তেওঁ শিল পাথৰ যোগাৰ কৰিছিল। প্ৰয়োজনীয় জোখমতে সেইবোৰ কটোৱা হৈছিল। পিছে এই কাৰ্য সম্পাদন কৰাৰ সৌভাগ্য তেওঁৰ নাছিল। মছজিদৰ মেৰামতি কৰা কামৰ ভাৰ পৰিছিল নানা চাহেব চন্দুৰকাৰৰ ওপৰত আৰু মজিয়া নিৰ্মাণৰ দায়িত্ব পাইছিল কাকা চাহেব দীক্ষিতে। প্ৰথম অৱস্থাত এই কামৰ বাবে বাবাই অনুমতি দিয়া নাছিল যদিও স্থানীয় ভক্ত মহলচাপতিয়ে বৰকৈ খাটনি ধৰাত বাবাই অনুমতি প্ৰদান কৰে। লগে লগে কাম আৰম্ভ হ'ল আৰু এৰাতিৰ ভিতৰতে মছজিদৰ মজিয়া নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিল। ইমান দিনে থৈলা এখনতে বাবাই আসন হিচাপে ব্যৱহাৰ কৰি আহিছিল। থৈলাখনৰ ঠাইত এতিয়া এখন সৰু গাদী পাৰি দিয়া হ'ল। কঠোৰ পৰিশ্ৰমৰ অন্তত 1911 চনত সভামণ্ডপ নিৰ্মাণৰ কামো সম্পূৰ্ণ হৈ উঠে। মছজিদৰ আগচোতালখন খুব সৰু আছিল বাবে সুবিধাজনক নাছিল। কাকা চাহেব দীক্ষিতে আগচোতালখন ডাঙৰ কৰি তাৰ ওপৰত এখন চালি নিৰ্মাণ কৰিব বিচাৰিছিল। যথেষ্ট ধন ব্যয় কৰি তেওঁ লোহাৰ খুঁটা, কেঁচি আৰু কাঠৰ চটি আনি পেলাই চালি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। দিনে নিশাই পৰিশ্ৰম কৰি ভক্তসকলে লোহাৰ খুঁটা মাটিত পুতিলে। কিন্তু পিছদিনা চাউৰিৰ পৰা উভতি আহি এই নিৰ্মাণ কাৰ্য দেখি বাবা খুব ক্ৰোধান্বিত হ'ল আৰু লোহাৰ খুঁটাবোৰ উঘালি দলিয়াই পেলালে। খঙৰ কোবত তেওঁ এহাতেৰে এটা খুঁটাত ধৰি টানি উঘালিবলৈ ধৰিলে আৰু আনখন হাতেৰে তাতিয়াৰ মূৰত বন্ধা পাগুৰিটো টানি খুলি আনি তাত জুই লগাই দলিয়াই এটা গাঁতত পেলাই দিলে। সেই মুহূৰ্তত খঙত বাবাৰ চকু দুটা জ্বলা আঙঠাৰ দৰে ৰঙা হৈ পৰিছিল। তেতিয়া মূৰ তুলি বাবাৰ চকুলৈ চোৱাৰ সাহস কাৰো নাছিল। ভয়ত পেপুৱা লাগি ভক্তসকলে কোনোৱে একো ক'ব বা কৰিব পৰা নাছিল। তেতিয়া বাবাৰ প্ৰিয় ভক্ত ভাগুজী সিন্দে সাহস কৰি বাবাৰ ওচৰলৈ বুলি আগবাঢ়িছিল যদিও বাবাই হাতেৰে খুন্দিয়াই তেওঁক পিছুৱাই দিলে। মাধৱৰাওকো একেই গতি হ'ল। তেওঁলৈ উদ্দেশ্যি বাবাই ইটাৰ টুকুৰা দলিয়াবলৈ ধৰিলে। যিয়ে বাবাক সৈমান কৰাৰ চেষ্টা কৰিছে সকলোৰে একেই দশা হ'ল। কিছু সময়ৰ পিছত বাবা শান্ত হ'ল আৰু এজন দোকানীক মাতি আনি সোণালী সূতাৰে সুসজ্জিত এটা ধুনীয়া পাগুৰি নিজ হাতেৰে তাতিয়াৰ মূৰত পিন্ধাই দিলে, যেন তাতিয়াক বিশেষ সন্মানেৰে বিভূষিত কৰা হৈছে। তাতিয়াৰ প্ৰতি বাবাৰ এনে বিচিত্ৰ আচৰণ দেখি উপস্থিত ভক্তসকল আচৰিত হ'ল। বাবাৰনো আচম্বিতে কিয় ইমান খং উঠিছিল তাৰ কাৰণ কোনেও বুজিব পৰা নাছিল। তাতিয়াক তেওঁ কিয়নো পিটিলে আৰু তাৰ পিছত তেওঁৰ ক্ৰোধ কিয় লগে লগে সাম কাটিলে ইয়াৰ কাৰণ কোনেও বুজি নাপালে। বাবা সাধাৰণতে অতি গম্ভীৰ আৰু শান্ত সমাহিত হৈ থাকিছিল যদিও কেতিয়াবা কেতিয়াবা দেখাত কোনো কাৰণ নোহোৱাকৈ সামান্য কথাতে হঠাৎ উগ্ৰমূৰ্তি ধাৰণ ধৰিছিল। এনে ঘটনা কেইবাবাৰো ঘটিছিল। মইহে ক'ব পৰা নাই তাৰে কোনটো এৰো আৰু কোনটোনো লিখোঁ। সেয়েহে যি ক্ৰম অনুসৰি মই এই ঘটনাবোৰ স্মৰণ কৰিব পাৰোঁ সেই ক্ৰম অনুসৰিয়েই বৰ্ণনা কৰি যাম। পৰৱৰ্তী অধ্যায়ত বাবা হিন্দু আছিল নে জবন মুছলমান আছিল এই বিষয়টো আলোচনা কৰা হ'ব। লগতে তেওঁৰ যোগ সাধনা আৰু আধ্যাত্মিক শক্তি আদি বিষয়সমূহৰ ওপৰতো আলোকপাত কৰা হ'ব। ওম শ্ৰী সদ্গুৰু সাইনাথাৰ্পণমস্তু। শুভং ভৱতু। ওম শান্তি শান্তি শান্তি।